নমস্কাৰ, মই কংকনে আপোনাক সকলোকে মোৰ ইউটিউব চেনেল কংকনছ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ মোৰ সপোনৰ চহৰ চেণ্টৰনি। আগৰ পৰাই শুনি আছোঁ চেণ্টৰনিৰ নাম আৰু সপোনত ভাবি আছিলোঁ এদিন আহিম বুলি চেণ্টৰনি। কিন্তু আজি চেণ্টৰনি আহি পাই সঁচাই ভাল লাগিছে। কেতিয়াও ভাবিব নোৱাৰা এটা সপোন মোৰ পূৰণ হোৱাৰ নিচিনা লাগিছে চেণ্টৰনিত আহি। আৰু এতিয়া মই উপস্থিত চেণ্টৰনি সেই ফেমাছ প্লেচটো, যিটো প্লেচত আপোনাৰ মেক্সিমাম বলিউডৰ গানৰ শ্বুটিং ইয়াতে হয়। শ্বাহৰুখ খান বুলি ক'লে মেক্সিমাম মানুহে ইয়াত চিনি পায় আৰু সেই জেগাতেই মই এতিয়া আছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা। চেণ্টৰনিৰ সেই ফেমাছ ষ্ট্ৰীটটোৰ পৰাই, য'ৰ ষ্ট্ৰীটটোত আপোনাৰ বলিউড বুলি ক'লেও ফেমাছ হয়, হলিউড বুলি ক'লেও ফেমাছ হয়। তেন্তে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সেই ষ্ট্ৰীটটোৰ পৰাই। এয়া মই মোৰ চিপৰ পৰা ওলাই আহি পেলাই সৰু চিপত বহিছোঁ, কাৰণ আমাৰ ডাঙৰ চিপখন সেই তালৈকে নাযায়, সেইকাৰণে সৰু চিপত আমি যাব লাগিব। এয়া চেণ্টৰনিটো আপোনাৰ টেণ্ডাৰিং পৰ্ট হয়, সেইকাৰণে মই এতিয়া ডাঙৰ চিপৰ পৰা এইফালৰ পৰা ওলাই আহিছোঁ। এইফালৰ পৰা ওলাই আহি পেলাই মই এতিয়া সৰু চিপত বহি আছোঁ। এতিয়া সৰু চিপত আমি সেই তালৈকে যাম, সেই তাত টেণ্ডাৰিং পৰ্ট হৈ আছে, তালৈকে যাম। তাৰপৰা এনেকৈ ওপৰলৈ যাওঁ, ওপৰত গৈ পেলাই চেণ্টৰনিখন আপোনাক দেখাম। তেন্তে ব'লক মোৰ লগত চেণ্টৰনিলৈ যাওঁ ইয়াৰ পৰা। এতিয়া চাওকচোন কিমান পাহাৰৰ ওপৰত, আপোনাৰ গোটেই পাহাৰৰ ওপৰত গোটেই বগা ঘৰবোৰ, ইমান ধুনীয়া চকুৰে একদম গোটেই বগা পাহাৰখন। ব'লক তালৈকে যাওঁ আৰু তাত গৈ আপোনাক মই দেখাওঁ চেণ্টৰনিখন। ব'লক, এয়া মই সৰু চিপখনৰ চেণ্টৰনিলৈ গৈয়ে আছোঁ। সাগৰৰ ওপৰত আমি ডাঙৰ জাহাজৰ পৰা নামি পেলাই এতিয়া সৰু জাহাজেদি গৈ আছোঁ। এইখন মোৰ ডাঙৰ জাহাজখনৰ পৰা মই ওলাই আহিলোঁ। ওলাই পেলাই এতিয়া আমি সৰু জাহাজেদি চেণ্টৰনিলৈ গৈ আছোঁ। কাৰণ সৰু জাহাজ যাব লাগিব, কাৰণ চেণ্টৰনিৰ ওচৰৰ পাৰখিনি পানী একেবাৰে কম থাকে, সেইকাৰণে ডাঙৰ জাহাজ যাব নোৱাৰে। এয়া চাওক আৰু জাহাজ ৰখি আছে, তেনেকৈ দূৰত আৰু এখন জাহাজ ৰখি আছে। এইখন আমাৰ জাহাজখনৰ পৰা আমি এতিয়া ওলাই পেলাই গৈ আছোঁ। চাওকচোন চাৰিওফালে পাহাৰ বেলেগ কোনো, আৰু পাহাৰবোৰ আপোনাৰ গোটেই শিলৰ পাহাৰ নিচিনা। ধৰক আমাৰ নিচিনা এটা মাটি থাকে, তেনেকৈ মাটি নাই, গোটেই শিলৰে পাহাৰ। চাওকচোন আপোনাৰ এফাল নিচিনা। আৰু ঘৰবিলাক চাওকচোন গোটেই পাহাৰৰ ওপৰত, গোটেই পাহাৰখন যে বগা হৈ আছে তেনেকুৱা লাগে চাই পেলাই। এতিয়া গৈ আছোঁ মই তালৈ, তাৰপৰা আপোনালোকক দেখাম ভিডিঅ' চেণ্টৰনিৰ ওপৰখিনি। এতিয়া সৰু জাহাজত আমি তালৈ গৈ আছোঁ। যোনফালে চাব আপুনি চাৰিওফালে পাহাৰৰ পৰা এনেকৈ আপোনাৰ বগা বৰফ পৰি থকা নিচিনা লাগে, কিন্তু বৰফৰ নিচিনা নহয়, কাৰণ গোটেই ঘৰবোৰৰ চাৰিওবিলাক ঘৰৰ ৰংবিলাক বগা কৰি থৈছে সিহঁতে। আৰু এইটো টুৰিষ্ট এট্ৰেকশ্যনৰ কাৰণে বনাইছে, কাৰণ গোটেই পৃথিৱীৰ মানুহ ইয়াত আপোনাৰ এইটো বেছিকেলি হনিমুন ডেষ্টিনেশ্যন হয়। ইয়াত মানুহবিলাক বেছিভাগ হনিমুনৰ কাৰণে আহে। আৰু চববিলাক আপোনাৰ সৰু কটেজ টাইপ হোটেল আছে ইয়াত আপোনাৰ। মেক্সিমাম মানুহবিলাকে ইয়াত ঘৰবিলাক নবনায়, হোটেল নিচিনা বনায় আৰু গৈ পেলাই সিহঁতে দূৰত থাকে গৈ পেলাই। চাওকচোন পাহাৰবিলাক চাওকচোন, গোটেই এফাল পাহাৰ গোটেই পাথৰ হয় যেন। আপোনাৰ গছৰ ইয়াত একো নাম নিচান নাই, কিবা গছ গছনি থাকিব যে পাহাৰবোৰত। আমাৰ তাত যেনেকৈ গছ গছনি থাকে পাহাৰবোৰত, ইয়াত একো গছ গছনিয়ে নাই পাহাৰবোৰ, খালি শিলেই আৰু ইয়াত। ফাইনেলি মই সৰু বটৰ পৰা নামি পেলাই এতিয়া চেণ্টৰনি আহি পালোহি। চেণ্টৰনিৰ যিখন পাহাৰ বিখ্যাত, সেই পাহাৰখন আহি পালোহি। এতিয়া সেই পাহাৰখনলৈ গৈ আছোঁ। ব'লক মোৰ লগত সেই পাহাৰখনলৈকে যাওঁ। এতিয়া এই কেবুল তাৰেদি আপোনাৰ পাহাৰখনলৈ যাম। ব'লক মই আপোনাক দেখাই যাওঁ ক'ত কি কৰি যাওঁ, কি নাই আপোনাক দেখাই গৈ থাকিম। এতিয়া মই কেবুল টাৰত উঠিবলৈ গৈ আছোঁ ওপৰলৈ। এতিয়া মই কেবুল কাৰেদি ওপৰ যাবৰ কাৰণে ওপৰলৈ গৈ আছোঁ। এতিয়া কেবুল কাৰ বুক কৰিম, তাৰপিছত কেবুল কাৰেদি মই আপোনাৰ ওপৰলৈ যাম। এতিয়া চাওকচোন গোটেই চাৰিওফালে পাহাৰ। ব'লক মই টিকেটটো কাটি লওঁ, তাৰপিছত ভিতৰলৈ যাওঁ। ভিতৰলৈ গৈছোঁ, টিকেট কাটি লওঁ। এয়া টিকেট কাটি আহি পেলাই মই ৰখি আছোঁ কেবুল কাৰৰ কাৰণে। আৰু কেবুল কাৰখন আহিলে মই যাম। কেবুল কাৰখন এনেকৈ ওপৰৰ পৰা আহিব এতিয়া, আৰু মই ৰখি আছোঁ কেবুল কাৰখন আহিলে চেণ্টৰনি সেই বিখ্যাত পাহাৰখনলৈ যাম, যিখন পাহাৰ কাৰণে গোটেই পৃথিৱীয়ে চিনি পায় চেণ্টৰনি। গোটেই পাহাৰখন বগা, আৰু ৰখি আছোঁ সেই কেবুল কাৰ আহিলে কেবুল কাৰৰ লগতে যামগৈ। কেতিয়াবা আহে কেবুল কাৰখন, ৰখি আছোঁ। মোৰ কেবুল কাৰখন ষ্টাৰ্ট হ'ল আৰু মই এতিয়া চেণ্টৰনিলৈ গৈ আছোঁ, ওপৰলৈ গৈ আছোঁ লাহে। মই আপোনালোকৰ ভিডিঅ' দেখাম ওপৰৰ পৰা কেনেকুৱা লাগে চেণ্টৰনিখন। এতিয়া মই লাহে গৈ আছোঁ চেণ্টৰনিলৈ, আৰু বহুতে হিলিছে, সেইকাৰণে কেমেৰাটো লাহে হিলি আছে। মই আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ চেণ্টৰনিখন ওপৰৰ পৰা কেনেকুৱা লাগে।
এয়া মই কেবুল কাৰ দি ওপৰলৈ গৈ চাওকচোন, ওপৰৰ পৰা জাহাজবিলাক কিমান সৰু সৰু লাগিছে জাহাজবিলাক। এতিয়া মই পাহাৰৰ একেবাৰে ওপৰলৈ গৈছোঁ, কিমান ফুট ওপৰলৈ গৈ আছোঁ নিজেও নাজানো, কিন্তু বহুত ওপৰলৈ গৈ আছোঁ সেই চেণ্টুৰণি বগা বগা ঘৰবোৰ চাবৰ কাৰণে। চাওক জাহাজবোৰ চাওকচোন কিমান সৰু সৰু লাগিছে জাহাজবোৰ। আৰু গৈ আছোঁ পামগৈ ওপৰলৈ, চাওক ওপৰলৈ গৈ আছোঁ লাহে লাহে। এনেকৈ একেলগে কেবুল কাৰ 5খনমান যায়। এয়া মোৰ তলতো এখন কেবুল কাৰ আছে। এনেকৈ গৈ আছোঁ আমি এতিয়া ওপৰলৈ। প্ৰায় 3-4 মিনিট লাগে ওপৰলৈ গৈ পাওঁতে, বেছি স্পীডো নাযায়, লাহে লাহে গৈ আছে। আৰু পাহাৰবিলাকো চাওকচোন, একদম পাহাৰবিলাক চাওক আপুনি, একদম শিলৰ পাহাৰ, গছ গছনি একোৱেই নাই পাহাৰবোৰত, তেনেকুৱা পাহাৰবোৰ। এয়া গৈ আছোঁ ওপৰলৈ মই। এয়া চাওক চাওকচোন আপুনি কিমান ধুনীয়া লাগিছে। মোৰ জাহাজখন ক'ত আছে দেখাই পোৱা নাই, ইমান দূৰত আছে জাহাজখন। একদম এখন জাহাজ চাওকচোন কিমান সৰু লাগিছে জাহাজখন। আৰু এনেকৈ চব সাগৰৰ মাজত এনেকৈ শিলৰ পাহাৰৰ নিচিনা ঘৰ পাহাৰেই আছে। আৰু আপোনাৰ এই পাহাৰৰ চাইডে চাইডে আমাৰ জাহাজখন কালি আহিছে, ৰাতিও পাইছোঁ আমি আহি। এই চাওকচোন এইফালৰ পাহাৰবিলাক চাওক, ইমান ওখ ওখ পাহাৰবিলাক। গ্ৰীচৰ আটাইতকৈ ফেমাছ চিটি বুলি কয় চেণ্টুৰণি, যিটো পাহাৰৰ ওপৰত অৱশ্যে। আপুনি পাহাৰবিলাক চাওকচোন, গোটেইবিলাক একেবাৰে আপোনাৰ শিলৰ টুকুৰা নিচিনা, শিলৰে কাটা। চাওকচোন এই শিলৰ ওপৰেদি আমি গৈ আছোঁ এতিয়া। কিমান ওপৰত চাওকচোন জাহাজবিলাক চাওক, কিমান সৰু সৰু জাহাজবিলাক গৈ আছে। আৰু এতিয়া মই আপোনাৰ ইয়াৰ পৰা গেটৰ পৰা নামিব হৈছে, পাইছোঁহি। মই আপোনাক আকৌ ভিডিঅ' দেখাই আছোঁ, বলক নামি লওঁ, তাৰপিছত মই আপোনালোকৰ ভিডিঅ'টো বনাম। আৰু ফাইনেলি মই চেণ্টুৰণি পাহাৰখনত আহি পালোহি। আৰু এতিয়া ভিডিঅ'টো মই চেণ্টুৰণি পাহাৰৰ ওপৰৰ পৰাই বনাই আছোঁ। আৰু মই ওপৰলৈ খোজকাঢ়ি গৈ আছোঁ, আপোনাক দেখাই দেখাই গৈ থাকিম। চাওক ইয়াত গোটেই ঘৰবোৰে বগা আপোনাৰ, ইয়াৰ এইবোৰৰ কাৰণে ফেমাছ। গোটেই ঘৰবোৰে বগা, আপুনি যোনফালে যায় সেইফালে বগা বগা ঘৰেই দেখা পাব। মই ওপৰলৈ গৈ আছোঁ খোজকাঢ়ি এতিয়া। চাওকচোন সেইখন আমাৰ জাহাজ, এইখন আমাৰ জাহাজ। কিমান ওপৰত আছোঁ মই চাওকচোন আপুনি। গৈ আছোঁ মই। আৰু ইয়াৰ আপোনাৰ গোটেই পাহাৰখন আপোনাৰ বগা বগা লাগে, দূৰৰ পৰা চালে গোটেই পাহাৰখন বগা আপোনাৰ। আৰু মানুহবিলাক ঘৰবোৰেও গোটেই ঘৰবোৰ বগা কৰি ৰাখিছে ইয়াত, আনকি ৰাস্তাবোৰৰ ৰংবোৰো বগা। চাওকচোন যোনফালে যে আপুনি চাৰিওফালে বগা বগাই দেখা পাব। মই এতিয়া সেই গীৰ্জা ঘৰটোলৈ গৈ আছোঁ, চাৰ্চটোলৈ গৈ আছোঁ। চাৰ্চটো দেখামগৈ আপোনালোকক। চাওকচোন চাৰিওফালে বগা বগা পাহাৰ আপোনাৰ। চাওকচোন আপুনি গোটেই জেগাবিলাক বগা বগা। চাওকচোন আপুনি কেনেকৈ ইনচাই চাওকচোন এইবিলাক মানুহ হোটেলবিলাক চাওকচোন, গোটেই হোটেলবিলাক বগা বগা কৰি ৰাখিছে, চব বগা বগা আপোনাৰ ইয়াত। চাওকচোন পাহাৰ কি ধুনীয়া লাগিছে আপোনাৰ। চাওকচোন ইমানেই ধুনীয়া লাগিছে ওপৰৰ পৰা আপোনাৰ, চাৰিওফালে বগা বগা আপোনাৰ। আৰু গোটেই পাহাৰখন কাটি কাটি ইমান টুৰিষ্ট ডেষ্টিনেশ্যন বনাইছে, সঁচাই দেখিবলৈ ধুনীয়া হৈছে। চাওকচোন আৰু পাহাৰৰ মাজতে এনেকৈ দোকান টাইপো, ৰেষ্টুৰেণ্ট টাইপো বনাইছে। মই আগলৈ গৈ আছোঁ, আপোনাৰ ৰেষ্টুৰেণ্টবোৰো দেখাম, দোকানবোৰো দেখাম, কি কি পায় কি কি নাপায়। আৰু পাহাৰৰ পৰা নামি আছোঁ কাৰণে কেমেৰাটো অলপ হিলি আছে, কাৰণ বহুত ওপৰৰ পৰা উঠি আহিছোঁ, বহুত তললৈ নামি আহিছোঁ। চাওকচোন মই এইফালেও যাম এতিয়া। চাওকচোন চাৰিওফালে বগাই বগা আপোনাৰ, যোনফালে চাব সেইফালে বগাই বগা আপোনাৰ, বেলেগ দিন একো দেখাই নাই আপোনাৰ। আৰু যিমান আছে ইয়াত চব মানুহবোৰৰ ঘৰবোৰে হোটেল টাইপ বনাইছে, আৰু মানুহবোৰ বেলেগত গৈ থাকে, এইবিলাক হোটেল টাইপ বনাই লৈছে সিহঁতে।
আপুনি যোনফালে চাব চবফালে আপোনাৰ এনেকৈ ছেইম গলি নিচিনাই আপোনাৰ এইফালে গ'লেও আপোনাৰ ছেইম এনেকৈ বগা বগা গলিবোৰে ঘৰবোৰ এইফালে গ'লেও আপোনাৰ ছেইম ঘৰবোৰে আছে ইয়াত মানুহে আপোনাৰ পাহাৰখন কাটি কাটি এনেকৈ হোটেল বনাইছে এইবোৰে চাবলৈ মানুহে আহে আৰু গোটেইবিলাক ঘৰলৈ বগাবিলাক কৰাৰ কাৰণে দূৰৰ পৰা জিলিকি থাকে চাওকচোন ৰাস্তাৰ কিনাৰতে এনেকুৱা দোকানবিলাক বনাইছে চাওকচোন সঁচাই বিৰাট ধুনীয়া আপোনাৰ আৰু এনেকৈ ৰেষ্টুৰেণ্টবিলাকো এনেকৈ পাহাৰৰ ওপৰতে বনাইছে ৰেষ্টুৰেণ্টবোৰে চাওকচোন আৰু কিমান চেণ্ডেলৰ দোকানৰ পৰা আদি কৰি সকলো দোকানে পাব আপুনি আৰু গোটেই পাহাৰখন এনেকৈ তলে তলে চাওকচোন চবফালে দোকান আছে আপোনাৰ কাৰণ টুৰিষ্টৰ বেছি ফুৰিব আহে কাৰণে ইয়াত মেক্সিমাম মানুহে দোকান আৰু হোটেলে বনায় ৰেষ্টুৰেণ্টে বনায় চাওকচোন এইফালেও ছেইম আপোনাৰ চবফালে ছেইম আপোনাৰ বগা বগা চাৰিওফালে বগাই ঘৰবোৰ চাৰিওফালে এনেকৈ আপোনাৰ গোটেই পাহাৰখনৰ ওপৰত আপুনি ইমান ধুনীয়া চিটি বনাই থৈছে চাওকচোন সিহঁতে মেক্সিমাম আপোনাৰ বেংৰ চিনেমাখন শ্বুটিং ইয়াতে হৈছে শ্বাহৰুখ খানৰ চিনেমাখনো গান ইয়াত শ্বুটিং হৈছে বিৰাটেই ধুনীয়া আপোনাৰ সঁচাই মানে চকুৰে আপোনাৰ কেমেৰাত আপুনি কেনেকৈ দেখিছে মই নাজানো কিন্তু ওচৰৰ পৰা সঁচাই বিৰাট ধুনীয়া পাহাৰখন চাব গোটেই পাহাৰখন কাটি কাটি এনেকৈ সিহঁতে বগা বগা ঘৰ বনাইছে ভিতৰত আকৌ আপোনাৰ পাহাৰতে আকৌ সেইবিলাকৰ মাজে মাজে এনেকৈ ৰেষ্টুৰেণ্টো বনাইছে আপোনাৰ জুৱেলাৰী শ্বপো বনাইছে আপোনাৰ চাৰিওফালে চাইছে চাৰিওফালে পাহাৰখনৰ গোটেই পাহাৰখনৰ বগা বগা ৰং কৰি দিছে আপোনাৰ সিহঁতে আপোনাৰ ধৰক দূৰৰ পৰা যেনেকৈ দেখাই ধৰক পাহাৰখন ওপৰৰ পৰা চালে বগা দেখা পায় কিন্তু আপুনি ভিতৰত গ'লে একেই ধৰক বগা বগা ঘৰ নিচিনা লাগে গলি নিচিনা লাগে আপোনাৰ পাহাৰ থকা নিচিনা নালাগে যে এইখনেই হৈছে চেণ্ট্ৰনি যিখন চেণ্ট্ৰনি মই সপোন আগৰ পৰা চাইছোঁ যেতিয়া গুগলত মাৰোঁ ফেভাৰিট ডেষ্টিনেশ্যন বুলি মাৰিলে আপোনাৰ ফেভাৰিট আপোনাৰ হলিডে ডেষ্টিনেশ্যন মাৰিলে চেণ্ট্ৰনিয়ে আহে আৰু সেই চেণ্ট্ৰনিতে মই চাওকচোন ওপৰৰ পৰা ভিউটো চাওক আপোনাৰ চেণ্ট্ৰনি ক'ত আছোঁ মই এতিয়া কিমান ওপৰত এই জাহাজখন চাই কিমান অকণমান দেখাইছে জাহাজখন আমাৰ গৈ আছোঁ ওপৰলৈ পাহাৰৰ ওপৰত সিহঁতে কাটি পেলাই এখন চিটি বনাইছে চাওকচোন কিমান ধুনীয়া বনাইছে চিটিখন আৰু এই পাহাৰখন গড গিফ্টেড হয় কাৰণ কিবা ভেলকমৰ যোগেদি এখন পাহাৰ সৃষ্টি হৈছিলে আপোনাৰ লাভাৰ পৰা এই পাহাৰখন সৃষ্টি হৈছিলে বহুত বছৰ আগতে সেইকাৰণে গড গিফ্টেড বুলি ক'ব পাৰে আৰু সেই গড গিফ্টেডটোকে সিহঁতে আপোনাৰ গোটেই পাহাৰখন ডেষ্টিনেশ্যন বনাই দিলে টুৰিষ্ট ডেষ্টিনেশ্যন চাওকচোন কিমানেই ধুনীয়া আপোনাৰ আৰু এইখিনি প্ৰায় বহুত চিনেমা শ্বুটিং হৈছে চাওকচোন ইমানেই ধুনীয়া লাগিছে ভিউটো ইয়াৰ পৰা আৰু আপোনাৰ আগফালে গোটেই ভিউটো চাওকচোন গোটেই ভিউটো চাওক চাওকচোন বিৰাটেই ধুনীয়া ভিউটো আপোনাক মই ক'ব নোৱাৰোঁ চকুৰে মানে আপুনি মই কেতিয়াবা ভবা নাছিলোঁ যে এনেকুৱা এটা ভিউ মই কেতিয়াবা দেখা পাম লাইফত ইমানেই ধুনীয়া আপোনাৰ গোটেই পাহাৰখনৰ পৰা চাওকচোন আপোনাৰ
আৰু মই এতিয়া চেণ্টৰনিৰ একদম ফেমাছ চাৰ্চ বুলি ক'ব পাৰি, যিটো পাহাৰৰ ওপৰত আছে কাৰণে গোটেই মানুহে আপোনাৰ মেক্সিমাম মানুহে ইয়াত আহে এই চাৰ্চটোৰ ওপৰত। আৰু চাৰ্চটোত কিবা কাম চলি আছে, তো সেই বাৰু ব'লকচোন মই ভিতৰত সোমাই যাওঁ, ভিতৰতো আপোনাক দেখাওঁ কি চলি আছে, ভিতৰত কি নাই। চাৰ্চৰ ভিতৰত সোমাই যাওঁ ব'লক। চাওকচোন ইমানেই ধুনীয়া, সঁচাই আপোনাক চাওকচোন কিমান ধুনীয়া ভিতৰটো, চাওকচোন কিমান ধুনীয়া, ইমান ধুনীয়া চাৰ্চ। চাওকচোন কিমান ধুনীয়া, আপুনি ভাবিব নোৱাৰে কিমান ধুনীয়া চাৰ্চটো। চাওকচোন বাপ বাপ, চাওকচোন ভিতৰখন চাওকচোন কিমান ধুনীয়া। মই এতিয়া উপস্থিত আছোঁ আপোনাৰ চেণ্টৰনিৰ এটা ফেমাছ চাৰ্চত। চাওকচোন কিমানেই ধুনীয়া চাৰ্চটো আপোনাৰ ভিতৰ ফালটো। মই আপোনাক বেক কেমেৰা কৰি পেলাই দেখাম ভিতৰ ফালটো। চাওকচোন সঁচাই, চাওকচোন কিমান ধুনীয়া। এতিয়া মই চাৰ্চৰ পৰা ওলাই গৈ পেলাই চাৰ্চত প্ৰে কৰি পেলাই ওলাই গৈ আছোঁ। ওলাই গৈ পেলাই মই আপোনাৰ বাহিৰ ফালটো দেখাওঁ আৰু অলপ ওচৰে পাঁজৰে চাওঁগৈ ফুৰোঁগৈ। চাওকচোন চাৰ্চৰ পৰা মই জাষ্ট ওলাই আহিছোঁ, ওলাই আহি পেলাই আপোনাৰ ভিউটো চাওকচোন। চাওকচোন আপুনি ভাবিব নোৱাৰে ইমানেই ধুনীয়া আপোনাৰ ভিউটো ইয়াৰ পৰা। চাওকচোন ইমান ধুনীয়া ভিউটো। আৰু মই গৈ আছোঁ আগফালে, আৰু আগফালেও গৈ দেখাম, আগফালেও ধুনীয়া ধুনীয়া ভিউ আছে। সেই ভিউবিলাকলৈ গৈ আছোঁ মই এতিয়া। চাওকচোন এখন পাহাৰৰ ওপৰত যে আপোনাৰ ইমান ধুনীয়াকৈ কিবা বনাই থৈছে, আপুনি কেতিয়াও ভাবিব নোৱাৰে ইমান ধুনীয়াকৈ পাহাৰখনৰ ওপৰত কিবা বনাই থৈছে। চাওকচোন চাওকচোন মই আপোনাৰ নামি গৈ আছোঁ সিফালে। চাওকচোন সঁচাই আপোনাৰ গুগলত যিটো দেখাই মানে এইটো সঁচাই আপোনাৰ যিটো আপোনাৰ ৱৰ্ল্ডৰ ফেভাৰেট টুৰিষ্ট ডেষ্টিনেশ্যন বুলি আহিলে, যিটো আপোনাৰ হলিডে টুৰিষ্ট ডেষ্টিনেশ্যন বুলি মাৰিলে আপোনাৰ যিটো চেণ্টৰনি আহে, সঁচাই বিৰাটেই ধুনীয়া। ওচৰৰ পৰা চাৰিওফালে বগা 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 আপোনাৰ ৰাস্তা, এখন পাহাৰ কাটি পেলাই ইমান ধুনীয়াকৈ টুৰিষ্ট ডেষ্টিনেশ্যন বনাইছে, সঁচা আপোনাৰ ক'বলগীয়া কিন্তু এইটো। চাওকচোন সৰুৰ পৰাই ভাবি আছিলোঁ কেতিয়াবা চেণ্টৰনি আহিম, গুগলত মাৰি চাওঁ, ফটোবোৰ চাওঁ, সদায় বিৰাটেই ধুনীয়া লাগে চাই পেলাই। সেইকাৰণে আজি আহিলোঁ, ওলাই আহিলোঁ চাবলৈ। তললৈ নামি গৈ আছোঁ মই। চাওকচোন যোনফালে যাব আপোনাৰ সেইফালে খালি বগা বগা ঘৰেই দেখা পাব, চাৰিওফালে বগা বগা ঘৰেই আছে। চাওকচোন আৰু এইবিলাক আপোনাৰ চব হোটেল হয়, সেইকাৰণে মানুহবিলাকে ঘৰ নহয় হোটেল বনাইছে। আৰু সেইকাৰণে দূৰত থাকি গৈ পেলাই ইয়াত ঘৰ টাইপত বনাই, হোটেল টাইপ বনাই লৈছে আৰু ইয়াত থাকে। কাৰণ বেছিকেলি এইবিলাক আপোনাৰ টুৰিষ্টৰে কাৰণে হয়, সেইকাৰণে হোটেলে বনাইছে। আৰু হোটেলবোৰো আপোনাৰ বিৰাট ধুনীয়া ধুনীয়া। চাওকচোন সৰু সৰু হোটেল, এটা দুটা ৰুমৰ হোটেল, মানুহৰ ঘৰবোৰ হোটেল টাইপ বনাই দিছে আৰু চি ভিউ কৰিছে। চাওকচোন এটা ভাবিব নোৱাৰা সপোন পূৰা হৈছে নিচিনা লাগিছে। মই চেণ্টৰনি আহিছোঁ, এতিয়া সপোন নিচিনা লাগি আছে। মই চেণ্টৰনি সেই বগা বগা ঘৰবোৰৰ মাজেদি খোজকাঢ়ি গৈ আছোঁ। এতিয়া সপোন যেনেই লাগি আছে মোৰ, কাৰণ কেতিয়াও এইবিলাক হ'ব বুলি ভবা নাছিলোঁ সপোনতো, যে চেণ্টৰনি সেই বগা বগা ঘৰবোৰৰ মাজেদি মই এদিন খোজকাঢ়িব পাৰিম। চাওকচোন আপোনাৰ, চাওকচোন গোটেই পাহাৰখনৰ ওপৰত ঘৰ। মই এতিয়া আপোনাৰ এটা ছাইডৰ পৰা বেলেগ এটা ছাইডৰ পৰা মই ইটো ছাইডৰ পৰা দেখাই আছোঁ, এতিয়া বেলেগ এটা ছাইডৰ পৰা দেখাওঁ আপোনাক। চাওক মই সেই কেবুল টাৰডাল, সেইডাল কেবুল টাৰ দি এতিয়া গেষ্ট আহি আছে তেনেকুৱা। আৰু আপুনি খোজকাঢ়ি আহিব পাৰিলে এই আপোনাৰ খোজকাঢ়ি আহিবৰ কাৰণে ৰাস্তা চাওক আপোনাৰ, যিটোত আপোনাৰ ডংকি ৰাইড হয়। আৰু আপোনাৰ কেবুল কাৰেদি আহিলে আপোনাৰ আমাৰ কাৰণে লৈছে 5 ইউৰো, আৰু গেষ্টৰ পৰা মানে আপোনাৰ পেচেঞ্জাৰৰ পৰা বেলেগ গেষ্টৰ পৰা লৈ আপোনাৰ 10 ইউৰোকৈ। আৰু আপোনাৰ ডংকিত আহিলে ক্ৰুবিলাকৰ পৰা যিবিলাক এমপ্লয়ৰ পৰা লয় 10 ইউৰোকৈ, আৰু গেষ্টৰ পৰা লয় 20 ইউৰো। চাওকচোন কিমান আপুনি খোজকাঢ়িব লাগিব, ইয়ালৈকে খোজকাঢ়িব লাগিব আপোনাৰ হেৰিত আহিলে। আৰু চাওকচোন ভিউটো চাওক আপুনি।
সঁচাই ভাল লাগিছে ইয়াত আহি পেলাই আজি চাওকচোন বলকচোন এইফালে খোজকাঢ়ি যাওঁ এতিয়া যোনফালে যাব সেইফালে আপোনাৰ বগা বগা ঘৰেই দেখা পাব বেলেগ বেলেগ দেখা নাপাবই আপুনি চাওকচোন ইয়াত এইটো আপোনাৰ কিবা এটা হোটেলে হয় চাগৈ হোটেলৰ চিৰি হয় আপোনাৰ নামি যোৱা এইটো এটা হোটেলে আপোনাৰ ৰেষ্টুৰেণ্টে হয় ইয়াত তো বলকচোন ইফালে বেলেগ এটা ফালে যাওঁ চবফালে আপোনাৰ খালি একে চাৰিওফালে আপোনাৰ বগা বগা ঘৰবোৰেই আছে বলকচোন এইবিলাক ঘৰফালে সোমাই সোমাই যাওঁ চাওকচোন সপোন সপোন যেন লাগে এতিয়াও ভাবিলেও মই চেণ্টৰণি ঘূৰি আছোঁ যিটো মোৰ এতিয়া ভাবিলেও সপোন সপোন যেন লাগে সেইটো গীৰ্জা ঘৰত মই সোমাইছিলোঁ গীৰ্জা ঘৰৰ পৰা ওলাই আহিছিলোঁ বুলি কৈছিলোঁ সেই গীৰ্জা ঘৰটোৰ পৰা ওলাই আহিছিলোঁ মই চাওকচোন আপুনি গোটেই ঘৰবোৰ এইটো টুৰিষ্ট ডেষ্টিনেশ্যনৰ কাৰণেই সিহঁতে বনাইছে কাৰণ গ্ৰীচত ইমান একো ধৰক নেচাৰেল ৰিচোৰ্চ নাই সিহঁতৰ হেৰি কৰিবৰ কাৰণে সিহঁতে বেছিকেলি টুৰিষ্টৰ ওপৰতে ডিপেণ্ড কৰে আৰু এই চেণ্টৰণি ফুৰিবলৈ প্ৰায় ডেইলি আপোনাৰ বহুতেই মানুহ আহে কাৰণ 3-4খনকৈ ডেইলি শ্বিপ লাগে আৰু আজি ভাগ্য ভাল মাত্ৰ 3খন শ্বিপ লাগিছে মই মানে বহুতেই কষ্ট হৈছে বহুত ওপৰলৈ খোজকাঢ়ি ঘূৰি ফুৰিছোঁ ভাগৰ লাগি গৈছে খোজকাঢ়ি তথাপি বলো ওপৰলৈ গৈ আছোঁ লাহে লাহে কিমান হাজাৰ ফুট ওপৰত আছোঁ মই এতিয়া নিজেও নাজানো কাৰণ আপোনাৰ বহুত ওপৰত মই এতিয়া আছোঁ চাওকচোন আপুনি ৰাস্তাবোৰো চাওক না ৰাস্তাবোৰতো আপোনাৰ সিহঁতে বগা ৰং কৰি দিছে ৰাস্তাবোৰতো বিৰাটেই ভাল লাগিছে ইয়াত ফুৰি পেলাই আজি সঁচা কিন্তু অলপ কষ্ট হৈছে বহুত পাহাৰত খোজকাঢ়িবলগীয়া হৈছে ভাগৰ লাগি গৈছে খোজকাঢ়োঁতে ইয়াতে এইবিলাক মানুহবিলাকে বহিবৰ কাৰণে এনেকৈ সৰু সৰু আপোনাৰ ষ্টেপ টাইপ কিবা বনাই দিছে আৰু এই জেগাটোত আপোনাৰ যিমানে ফুৰিলেও যাবলৈ মনেই যোৱা নাই ইমানেই ভাল লাগিছে ইয়াত বহি পেলাই আৰু আপোনাৰ ঠাণ্ডা বতাহ মাৰি আছে সাগৰৰ পৰা বহু ওপৰত হোৱাৰ কাৰণে ঠাণ্ডা বতাহ এটা মাৰি আছে আৰু এই জেগাটো মানে ইমানেই ভিৰ হৈ আছে কাৰণে সঁচাই ভাল লাগিছে বহি পেলাই যাবও মন যোৱা নাই কিন্তু কি কৰিব ডিউটিও আছে যাবও লাগিব বহুতেই সময় হৈ গ'ল মই ওলাই অহা আৰু এতিয়া সেই ঘূৰি গৈ আছোঁ শ্বিপৰ ফালেও আগবাঢ়ি আছোঁ আৰু ঘূৰি গৈ আছোঁ সঁচাই বিৰাটেই ভাল লাগিছে আজি আপোনাৰ জেগাটোত আহি পেলাই চাৰিওফালে আপোনাৰ বগা আৰু ঘৰবোৰো বগা আপোনাৰ দেখিয়ে ইমান ভাল লাগিছে দূৰৰ পৰা আৰু আপোনাৰ দূৰৰ পৰা যিমান ভাল লাগিছে ওচৰৰ পৰা আহি পেলাই সিমানেই ভাল লাগিছে আপোনাৰ এই জেগাটো চাই পেলাই মই আৰু সপোনৰ জেগা এটাত আহি পেলাই মই পাইছোঁ আজি চেণ্টৰণি কেতিয়া সপোনতো ভবা নাছিলোঁ যে চেণ্টৰণি আহি পাম আৰু আজি সেই চেণ্টৰণিতে মই খোজকাঢ়ি ঘূৰি ফুৰিছোঁ সঁচাই মোৰ ভাল লাগিছে আজি মনটো সঁচাই বহুত ভাল লাগিছে ভিডিঅ'টো বনাই পেলাইও ভাল লাগিছে আৰু ঘূৰি পেলাইও সঁচাই বহুত ভাল লাগিছে মোৰ আজি মই যোন চিটিত গৈ আছোঁ চব চিটিৰে এটা মেগনেট কিনি আছোঁ আৰু ঘৰত থ'বলৈ কাৰণ এইটো এটা চিন হিচাপে মই ক'ত গৈছোঁ ক'ত যোৱা নাই আৰু সেই মেগনেটবোৰৰ হিচাপেও মই আজি চেণ্টৰণি আহি পেলাই এনেকৈ এটা মেগনেট এটা কিনিছোঁ আৰু এই মেগনেটটো ইউৰো প্ৰায় 6 ইউৰোমান লৈছে যিটো আপোনাৰ ইণ্ডিয়ান ভেলুত আপোনাৰ প্ৰায় 400 টকামান হ'ব আৰু মই এতিয়া মেগনেটটো কিনি পেলাই ওলাই গৈ আছোঁ ইয়াৰ পৰা চাওকচোন আপোনাৰ হোটেলবিলাক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে সিহঁতে যোনফালে চব এনেকৈ সৰু গলি দি ওপৰলৈ উঠি যায় বা নললৈ নামি আহে তেনেকুৱাই গলিবোৰ আছে ইয়াত আৰু ময়ো আগবাঢ়ি গৈ আছোঁ আগলৈ শ্বিপৰ ওচৰলৈ গৈ আছোঁ যিমান পাৰিছোঁ আগবাঢ়ি গৈ আছোঁ কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এটা জেগাত মই আহিম বুলি এতিয়াও সপোন নিচিনাই লাগি আছে যিমান ঘূৰিও আছোঁ যদিও এই হৈ গৈ Yeah, I'm going now. Yeah, 5 o'clock we have to settle. Yeah, I'm going down.
maybe 2 grams. চাওকচোন Yeah man চাওকচোন পাহাৰ এখন কাটি পেলাই আপোনাৰ ইমান ধুনীয়া ধুনীয়া সিহঁতে জুৱেলাৰী দোকান আপোনাৰ কিবা বনাইছে ইমান সিহঁতে ভাবিছে চাওক টুৰিষ্টৰ কাৰণে সিহঁতে কিমান কাৰণ গ্ৰীচখন মেক্সিমাম টুৰিষ্টৰ ওপৰতে ডিপেণ্ড কৰি চলি আছে চাওকচোন জুৱেলাৰী শ্বপৰ পৰা আদি কৰি আপোনাৰ ৰেষ্টুৰেণ্ট বাৰ হোটেল ইচ এণ্ড এভৰিথিং আপোনাৰ ইয়াত বনাইছে সিহঁতে আৰু টুৰিষ্ট ডেষ্টিনেশ্যন হোৱাৰ কাৰণে আপোনাৰ মেক্সিমাম টুৰিষ্ট ইয়াত ফুৰিব আহে আৰু সেইবোৰৰ ওপৰত ডিপেণ্ড কৰি সিহঁতে আপোনাৰ ৰেষ্টুৰেণ্ট আৰু এইবিলাক বনাইছে যাতে মানুহবোৰো আহে চ'ৰ্চ বাঢ়ে সিহঁতে ইনকাম বেছি হয় সেইকাৰণে সিহঁতে আপোনাৰ ৰেষ্টুৰেণ্টবিলাক বেছি বনায় মাৰ্কেটবিলাক বেছি বনায় I'm having a good day because I couldn't go back again. আৰু ময়ো আগবাঢ়ি আছোঁ যিমান পাৰিছোঁ চিপৰ ফালে গৈ আছোঁ এখোজ দুখোজ কৰি পেলাই মোৰ আৰু এই চেণ্টনি যাত্ৰা মই সামৰণি মাৰিবলৈ ওলাই গৈ আছোঁ আৰু সেইকাৰণে চিপৰ ফালে আগবাঢ়ি গৈ আছোঁ প্ৰায় 3 ঘণ্টামানেই হ'ল মই ওলাই অহা চাওকচোন আপোনাৰ বাৰবিলাক ইমানেই ধুনীয়া বাৰবিলাক আপোনাৰ বহি থাকিব মন যায় এই বাৰবোৰত আপোনাৰ ইমান ধুনীয়াকৈ বাৰবোৰ বনাইছে চাওকচোন পাহাৰ কাটি সিহঁতে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে Why so close? It's the same. Everywhere in the world. Yeah, what I mean is The crown. আৰু মই আপোনাৰ আগতেও কৈছিলোঁ যে ইয়াত মানুহ নাথাকে কোনো মানুহ নাথাকে ইয়াত আপোনাৰ সেইকাৰণে বেছিকেলি টুৰিষ্টৰ কাৰণে বনাইছে কাৰণ হোটেল আৰু মাৰ্কেটে বনাইছে আৰু মানুহবোৰৰ ঘৰ বহুত দূৰত আছে সিহঁতে গাঁৱৰ ফালে থাকি গৈ পেলাই Belum kemarin. আৰু ইয়াৰ কালাৰ নীলা আৰু বগা তাৰ বাহিৰে আপুনি বেলেগ একো নাপায় যিমান ঘৰবোৰ আছে চবতে নীলা আৰু বগাই পাব তাৰ বাহিৰে বেলেগ ঘৰ নাপায় মই আহি পাইছোঁহি আৰু মই সেই কেবুল কাৰৰ ওচৰলৈ য'ৰ পৰা মই আহিছিলোঁ আৰু সেই তালৈ গৈ আছোঁ চাওকচোন আপোনাৰ ৰেষ্টুৰেণ্টবিলাক ইমানেই ধুনীয়া ৰেষ্টুৰেণ্টবোৰো চাওকচোন আপোনাৰ ইমান ওপৰলৈ উঠিছোঁ সিমান তললৈ নামি গৈ আছোঁ সেইকাৰণে বহুতেই ভাগৰ লাগিছে মোৰ এতিয়া মানে খোজকাঢ়িব নোৱাৰা অৱস্থাৰ নিচিনা হৈছে তথাপিও আগবাঢ়ি গৈ আছোঁ আৰু মই কেবুল কাৰ পাবলৈ গৈ আছোঁ কেবুল কাৰ য'ত কেবুল কাৰত উঠিছিলোঁ সেই তাত পাবলৈ গৈ আছোঁ এই গীজাৰ ঘৰটো সোমাম বুলি ভাবিছিলোঁ কিন্তু গীজাৰ ঘৰটো বন্ধ থাকিলে সেইকাৰণে সেই গীজাৰ ঘৰটো সোমাব নোৱাৰি বেলেগ এটা গীজাৰত মই সোমালোঁ গৈ পেলাই বহুতেই ভাগৰ লাগিছে প্ৰায় 250মান চিৰি মই ওপৰলৈ উঠি আহিছিলোঁ নামিলোঁ আকৌ উঠি আহি আছোঁ এতিয়া প্ৰায় 500মান চিৰি খোজকাঢ়িলোঁ মই এতিয়ালৈকে চাওকচোন আপুনি বাহিৰ ফালে ভিউটো চাওক আপুনি এতিয়া সেইখনে আপোনাৰ চেণ্টনি আৰু আপুনি যিমান পাৰিছে অকল এই চেণ্টনি পাহাৰখনৰ কথাই কোৱা নাই মই আপোনাৰ দূৰতে যিমান পাহাৰ দেখাম আপুনি চব পাহাৰবোৰতো যিবিলাক ঘৰ আছে চববিলাক ঘৰৰে ৰং আপোনাৰ বগা কৰিছে কাৰণ গ্ৰীচৰ আপোনাৰ চেণ্টনি চহৰৰ এটা ৰুল আছে যোনে ঘৰ বনাওক হয় বগা কৰিব লাগিব আৰু ওপৰৰ ছাদখন নীলা কৰিব লাগিব আৰু ছাদখন নীলা কৰিব পাৰে বগা কৰিব পাৰে কিন্তু ঘৰৰ ৰং বগাই কৰিব লাগিব তাৰ বাহিৰে বেলেগ ৰং কৰিব নোৱাৰে
সেইটো গ্ৰীচৰ এটা ৰুল কৰিছে গ্ৰীচৰ নহয় অকল চেণ্টৰনিৰ সেইটো ৰুল আছে চাৰিওফালে বগা কৰিব লাগিব তাৰ বাহিৰে আপোনাৰ বেলেগ কালাৰ কৰিব নোৱাৰে আপুনি কাৰণ বেলেগ কালাৰ কৰাৰ লগে লগে চাৰিওফালৰ পৰা আপোনাৰ ধৰক এট্ৰেকশ্যনটো বেয়া হৈ আহিব আৰু মই যোনবিলাক ডেষ্টিনেশ্যন গৈ আছোঁ মেক্সিমাম ডেষ্টিনেশ্যনত আপোনাৰ দোকানেই পাই আছে বজাৰে পাই আছে বেলেগ একো পোৱাই নাই প্ৰাইভেট প্ৰপাৰ্টি সোমাব নিদিয়ে তথাপি মই ওপৰৰ পৰা কেমেৰা কৰিছোঁ কাৰণ কেমেৰাটো ভিউটো বহুতেই ভাল আহিছিলে সেইকাৰণে মই কেমেৰা এটা কৰি দেখাওঁ বুলি ৰখিলোঁ চাওকচোন আপুনি ওপৰৰ পৰা চাওকচোন কিমান ওপৰত আছোঁ মই চাওক পাহাৰৰ পৰা গোটেই পাহাৰখন বগা আপুনি চাওকচোন গোটেই পাহাৰখন বগা সপোনৰ চহৰত আজি আহিলোঁ সঁচাই ভাল লাগিছে আৰু এই ভিডিঅ' সামৰণি মাৰি মই এতিয়া আকৌ চিপলৈ গৈ আছোঁ আৰু এই চেণ্টৰনি যাত্ৰা মই ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ আৰু মই এতিয়া ৰূপৱেলৈ গৈ আছোঁ মানে আপোনাৰ কেবুল কাৰলৈ গৈ আছোঁ আৰু কেবুল কাৰতে মই আকৌ এই চিপলৈ গৈ আছোঁ কাৰণ বহুত টাইমে ঘূৰিলোঁ বহুত ভাগৰ লাগিলোঁ ওপৰত কৰিলোঁ অলপ গৈ ৰেষ্ট লওঁগৈ তাৰপিছত আকৌ ডিউটি ষ্টাৰ্ট হ'ব সেইকাৰণে মই গৈ আছোঁ কেবুল কাৰত তেন্তে ব'লক কেবুল কাৰৰ পৰা আপোনাৰ যোৱাটো দেখাম কেনেকৈ গৈছোঁ অহাটো দেখালোঁ এতিয়া যোৱাটো দেখাম কেনেকৈ যাওঁ এয়া কেবুল কাৰৰ ভিতৰৰ অফিচলৈ সোমাই গৈ আছোঁ এই মই ৰূপ কাৰেদি তললৈ নামি গৈ আছোঁ আৰু সেই দূৰত দেখিছে সেইখন এখন শ্বিপ হয় আৰু ছাইডত দেখাখন মই কাম কৰা শ্বিপখন হয় আৰু তললৈ নামি গৈ আছোঁ এতিয়া আৰু এই চেণ্টৰনিৰ ভিডিঅ' মই ইয়াতে সামৰণি মাৰি চিপলৈ যাবলৈ ওলাইছোঁ আৰু সৰু বহুত লৈ পেলাই মই চিপলৈ যাবলৈ ওলাইছোঁ আৰু মোৰ নেক্সট ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু লাইক কৰিব কেনেকৈ পালে প্লিজ জনাব তেতিয়া মোৰ নেক্সট ভিডিঅ'বোৰ বনাই থাকিবলৈ আৰু ভাল মন যাব আৰু মোৰ নেক্সট ভিডিঅ'টো মই আপোনাৰ ইটালীৰ পৰা বনাম আৰু আজি আমি গ্ৰীচৰ পৰা ইটালীলৈ যাবলৈ ৰেডি হ'ম আজি সন্ধিয়া আমি ইটালীলৈ যামগৈ প্ৰায় দুদিনৰ পিছত গৈ পেলাই আমি ইটালী পামগৈ আৰু নেক্সট এসপ্তাহ আমি ইটালীত থাকিম আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ